আমি কৈছোঁ যে আমি ৰেপাৰ জাতীয় সামগ্ৰী গৰম কৰা হওক, গৰম ঘৰত গাড়ী লাগি আছে, আমি আপোনাক ধৰাই দিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জিলা প্ৰশাসনক প্ৰথম কথা হ'ল গোগামুখৰ তাঁতিপনীয় সমস্যা, অগ্নিনিৰ্বাপক বাহিনীৰ এটা কেন্দ্ৰ আৰু এখন বাহন লাগে। দ্বিতীয় কথাটো হৈ গ'ল ৰেপাৰ জাতীয় সামগ্ৰী এখন আইন প্ৰস্তুত অসমত ৰেপাৰ জাতীয় বন্ধ আছিলে, কিন্তু অসম চৰকাৰে সেই আইন গৃহীত কৰাৰ পিছত ধৰ্ষণৰ ঠাইত হৈছে অবৈধভাৱে ব্যৱসায়সকলক কমিছনাৰৰ স্বাৰ্থত ৰেপাৰ জাতীয় সামগ্ৰী বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি 27/8/2023 তাৰিখে নকৰিলে এটাই কাৰণ বোলে গুৰুত্বপূৰ্ণ নকৰিলে তেখেতৰ যি ৰেপাৰ সামগ্ৰীৰ ব্যৱসায় আছে তেখেতৰ পৰা কোনোবা ঘনিষ্ঠ সম্পৰ্কীয়, গতিকে এইকাৰণে কোনো গুৰুত্ব প্ৰদান নকৰিলে। গতিকে আমি আজি এই দুটা দাবী লৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে দুঘণ্টা অৱস্থানৰ ৰূপায়ণ কৰিছোঁ আৰু নিৰ্দিষ্ট যদি আমি 15 দিন সময় ব্যৱহাৰ কৰিছোঁ, 15 দিনৰ ভিতৰত যদি দাবীসমূহ যদি পূৰণ নকৰে তেতিয়া কিন্তু আমি আন্দোলন ৰাজপথলৈ লৈ যাবলৈ বাধ্য হ'ম, ৰাজপথ আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু এই আন্দোলন কৰিব যাতে কোনো আমি অসম সদায় নহয় ইয়াৰ পিছত আজিৰ পৰা 15 দিনৰ পিছত আমি কিন্তু বছৰ হ'ল যে আমাক গোগামুখত অতি শিক্ষা অগ্নিনিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপন কৰক, এই কথাটো আমি দাবী কৰি আমি আজি অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। এইবাৰ আমি জিলা প্ৰশাসনক আমি ইমান দিছোঁ যে তেওঁলোকে 15 দিনৰ ভিতৰত যদি গোগামুখত অগ্নিনিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপন নকৰে তেনেহ'লে আমি ৰাজপথ অৱৰোধ কৰিব বাধ্য হ'ম। 2 নম্বৰ কথাটো হ'ল কি, গোগামুখত অবৈধ যিখন ডাকাত জাতীয় ব্যৱসায় যেনেধৰণে চলিছে, সৰু সৰু ল'ৰা ছোৱালীৰ জীৱন তেওঁলোকে আহুতি দিবলৈ গৈ আছে, সৰু সৰু ল'ৰাক জীৱনক লৈ হেতালি খেলাই এই যিখন আইন চৰকাৰে প্ৰস্তুত কৰিলে, এই আইনখনৰ যিসকল ৰক্ষক আছিলে তেওঁলোকে আচলতে ভক্ষকৰ ৰূপ লৈছে। অতি শীঘ্ৰে ধপাত জাতীয় সামগ্ৰী বন্ধ কৰক গোগামুখত, নহ'লে অনাগত দিনত আমি যুৱ ছাত্ৰ পৰিষদে ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। Stop on fire!